Hello everyone, নতুন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছো। এফালে আমি ৰাতিপুৱা এতিয়া চবেই ভাত খাই আছো ৰ'দত বাৰান্দা। এফালে সুমে খাই আছে, আমাৰ দেহা মাম খাইছা নি? মাম খাইছা নি? মাম খাই আছে আৰু ময়ো খাম এতিয়া। কি খাইছা? তেনেকৈ খাই নে? ভালকৈ বহি লোৱা আৰু পেণ্ট পিন্ধা নাই যে। খাই আছে আৰু এয়া মই খাওঁ। কি খাবা? চাটনি খাওঁ দি হয় নেকি? জ্বলা নাখাবা। আৰু আমি এতিয়া দুপৰীয়া ৰাতিপুৱা আহাৰ খাই লওঁ। আমি মানে ৰ'দত বহি খাওঁ বিশেষকৈ মানে ই নাখাওঁ জ্বলা নাখাওঁ। আইতাক খুৱাই দিওঁ, আইতাক খুৱাই দিওঁ। আৰু একদম ৰ'দত বহিনো খাই ভাল লাগে ৰাতিপুৱা ভাত সাজ। সেইকাৰণে ভিতৰত ঠাণ্ডা যে, সেইটো কাৰণে ইয়াত খাইছোঁ আমি। খাই বৈ আজৰি হোৱাৰ পাছত ঘৰৰ কামকেইটা কৰি ল'লোঁ, ঘৰ চৰ মুচি ল'লোঁ আৰু বোৱাৰী যিহেতু সকলো দায়িত্ব পালন কৰিবই লাগিব। আৰু এইফালে মই ধুনীয়াকৈ কাম কৰি আছোঁ। এতিয়া কাম কৰি শেষ হোৱাৰ পাছত কি কৰোঁ চাই থাকিব সকলোৱে। আৰু এইফালে মই এতিয়া মানে বিস্কুট বনাবলৈ লৈছোঁ। এয়া মই আটা আৰু মই আগতীয়াকৈ মানে ইয়াত মিক্স কৰি ল'লোঁ। আটা দিছোঁ 1 কাপ আৰু চেনি আধা কাপ দিছোঁ আৰু ৰিফাইন দিছোঁ। অকণমান মানে বেকিং পাউডাৰ দিছোঁ আৰু সোৱাদ অনুযায়ী নিমখ অকণমান দি দিছোঁ আৰু ৰিফাইন দি দিছোঁ। মই এতিয়া ধুনীয়াকৈ সানি ল'ম। এয়া ধুনীয়াকৈ মই সানি লৈছোঁ। এতিয়া ৰিফাইনখিনিৰ লগত ভালকৈ সেনেকৈ মিক্স কৰি ল'ব লাগে। গাখীৰ অকণ দি দিছোঁ, মানে অকণমান দি পেলাই সানিব লাগে। এয়া ভালকৈ মঠি ল'লোঁ। এয়া আৰু এইখিনি বিস্কুট মই বনালোঁ আজি। মানে খাবলৈও ধুনীয়া হৈছে। এইখিনি একদম মচমচীয়া হৈছে। এইখিনি চাহ খাই আছে। এটা কিবা এটা বুলি কৈ দিয়ক। আৰু এইফালে আমাৰ চুমে কমলা কাটি আছে, কিন্তু ৰ'দ গ'ল পুৰা, ৰ'দ নাই। কিবা এটা কৈ দিয়ক। মই কি ক'ম গ'লা ৰাসৰ লগত পইচা কেইটামান দিবি মৰ্টন খাবলৈ। এই ৰ'দ যোৱাৰ পাছত তুমি সেই কমলা কাটিছা ৰ'দ যোৱাৰ পাছত। আৰু আমাৰ দেহাই খুৰীয়েকে কিবা এটা কৈ আছিলে, সেইটো কাৰণে ইমান ফূৰ্তি পাইছে। চাওকচোন কেনেকৈ হাঁহি আছে পুৰা। ইমান সোনকালে চব্জি কুটিলে আছে, কুটি মেলি ৰেডি যে। কি ক'ত ৰাস চাবলৈ যাবা? ৰাস চাবলৈ যায়। আমাৰ ইয়াৰ ৰাস চাবলৈ একদম পূৰা চব্জি কাটি আজৰি। বেলি বহাই নাই এইপিনে, বেলি বহিলে পায়। এইফালে কাটি আজৰি। এইফালে আমাৰ কি লগাইছা? গামোচা লগাবলৈ একদম পূৰা বিয়া দিব। আমি ৰাস চাবলৈ যাবলৈ ওলালোঁ। আজি ৰাস আছে, আমি ওলাইছোঁ যাবলৈ। হ'ল না আৰু এতিয়া আমি আহি ৰাসৰ স্থলীত পাই গ'লোহি।
আজিলৈ ইমানতে বিদায় লৈছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই